চিএমচিএইচৰ মৰ্গতে জি উঠিল মৃত ঘোষণা কৰা ৰোগী। হয়, এই বাতৰিটোৱে তোলপাৰ হ'ল জিএমচিএইচ চৌহদ। জিএমচিএইচত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা শিৱসাগৰৰ বনি বৰগোহাঁই নামৰ যুৱকজনক কালি নিশাই মৃত ঘোষণা কৰি মৰ্গলৈ প্ৰেৰণ কৰিছিল চিকিৎসকে। পিছে বৃহস্পতিবাৰে পুৱাহে মৰ্গত ধোৱা লাগিল। মেছাগড়ৰ পৰা যুৱকজনৰ পৰিয়াল আহি পাওঁতে পোহৰলৈ আহিল চাঞ্চল্যকৰ ঘটনা। মৃত বনি বৰগোহাঁই জীয়াই আছে। যেতিয়া আমি তালৈ গ'লো মানে সি এনেকে মানুহটো আমি প্ৰথমতে খিৰিকী পৰা দেখোঁতে তাত ব্লিডিং হৈ আছে নাকেদি। তেতিয়া মই আৰু দাদা এজন আছে ৰাজ বুলি, সেই দাদাজনে আমি পাতিছোৱে মানে যে তাত মানে কেনেবাকে মানে হেৰি হ'ব পাৰে বুলি, যে আছে নেকি কমা চমা হ'ব পাৰে বুলি। কিন্তু চাবলৈতো আমাক ডেড বডিটো দিয়া নাই। তাৰ পৰা যেতিয়া আমাৰ খুৰা মানে বাপেক আহিলে, খুৰা অহাৰ পিছত যেতিয়া আমি চব ভিতৰলৈ গৈছো, দাদা গ'ল, মই গ'লো আৰু আমি কেইজনমান গৈছো, তেতিয়া মানে খুৰাই এনেকে মাথাটোত ধৰি পিনে এনেকে মোহাৰিছে নহয়। তেতিয়া মানে লগালগ দেখিছো যে এবাৰ ইন কৰিছে, এবাৰ আউট কৰিছে। আমি চবেই দেখিছো মানে, নট অনলি মি, এভৰিৱান ইজ চিং ডেট। মানে মই এটা কথাই শুনিছো, মানে সি মানে মৰ্গৰ ভিতৰত যেতিয়া দেউতাক গৈছে তেতিয়া মানে উশাহ লৈছে বুলি গম পাইছো। ফূৰ্তি লাগি পেলাই দৌৰ মাৰি স্কুলৰ পৰা চব কাম বাদ দি দৌৰি আহিলো। আহি ইয়াত গম পাইছো মৃত। আৰু তাৰ পিছত হুলস্থুল আৰু হাহাকাৰ। জীৱিত অৱস্থাতেই 12 ঘণ্টা ধৰি মৰ্গত যুৱকজনক ৰখাৰ গুৰুতৰ অভিযোগ প্ৰয়াত যুৱকজনৰ পৰিয়ালবৰ্গৰ। আৰু লগে লগে পৰিয়ালৰ লোকে লৰালৰিকৈ যুৱকজনক ভৰ্তি কৰাই নেমকেয়াৰ হাস্পাতালত। এক উত্তপ্ত পৰিস্থিতিৰ মাজেদি জিএমচিএইচৰ পৰা স্থানান্তৰ কৰা হয় যুৱকজনক নেমকেয়াৰ হাস্পাতাললৈ। জিএমচিএইচৰ নিকটৱৰ্তী এই নেমকেয়াৰ হাস্পাতালতো ৰুদ্ধশ্বাস পৰিৱেশ। জিএমচিএইচৰ মৰ্গত মৃত ঘোষণা কৰা যুৱক জি উঠা ঘটনাক লৈ বহু লোকেই আহিল নেমকেয়াৰ হাস্পাতাল চৌহদলৈ। জিএমচিএইচৰ চিকিৎসকৰ দায়িত্বজ্ঞানহীনতা, গাফিলতিত ক্ষুব্ধ লোকে তীব্ৰ ক্ষোভো ব্যক্ত কৰিলে কেমেৰাৰ সন্মুখত। আৰম্ভ হ'ল পৰীক্ষা নিৰীক্ষা। জিএমচিএইচৰ পৰা অক্সিজেন সংযোগ কৰি লৈ অনা যুৱকজনৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ হ'ল নেমকেয়াৰ হাস্পাতালত। আৰু কিছু সময়ৰ পিছতেই নেমকেয়াৰ হাস্পাতাল কৰ্তৃপক্ষৰ অনা অৱস্থাতেই মৃত ঘোষণা বনি বৰগোহাঁই। আমাৰ ইয়াত যেতিয়া আহি পোৱাৰ পিছত যেতিয়া আমাৰ গোটেইখিনি পৰীক্ষা কৰা হ'ল, পৰীক্ষা কৰাৰ পিছত গম পাইছো যে এইটো ব্লড টেষ্ট। কিন্তু পৰিয়ালোকে কৈছিল যে সেইটোতো আমি গম নাপাওঁ। কিন্তু সেইটো ভুল ধাৰণা হ'ব। কাৰণ কিয়, তাত যোৱাকালিয়ে মৰ্গত থোৱা হৈছিলে। মৰ্গত থোৱাৰ পিছত কেতিয়াবা তেনেকে ব্লাড বা বাবুল ওলাই আহিব পাৰে। যেতিয়া মৰ্গৰ পৰা উলিয়াই লয়, সেইটোকে তেওঁলোকে ভাবিছে যে এতিয়াও চেঞ্চ আছে বুলি। জিএমচিলৈকে আহিছিলে, আহোঁতে তেওঁলোকে গোটেই ইচিজি বা গোটেইখিনি পৰীক্ষা কৰা হৈছিলে। আৰু পৰীক্ষা কৰি তেতিয়াই ডক্টৰে মৃত বুলি ঘোষণা কৰিছে। কিন্তু ইমানৰ পিছতো প্ৰশ্ন উঠে, মৃত যুৱকজনক কিয় অক্সিজেন দি অনা হৈছিল নেমকেয়াৰলৈ? পৰিয়ালৰ লোকে মৰ্গৰ ভিতৰত কেনেকৈ জীৱিত দেখিছিল জিএমচিএইচৰ চিকিৎসকে মৃত ঘোষণা কৰা এই যুৱকজনক? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে জিএমচিএইচৰ অধীক্ষক ডক্টৰ ৰমেন তালুকদাৰে। একেবাৰে অসত্য বুলি মই ক'ম, একেবাৰে অসত্য। কাৰণ কথাটো হৈছে যে এজন ৰোগীক মৃত্যু হোৱা বুলি যেতিয়া ডিক্লেয়াৰ কৰোঁতে যিখিনি যাৱতীয় টেষ্ট মই ক'লো, পুনৰবাৰ কৈছোঁ, সেইখিনি কৰাৰ পিছতে মৃত বুলি কোৱা হয়। আৰু তাত চিকিৎসক দল এজন নহয়, দুজন চিকিৎসকে চাইছিলে। আৰু ইচিজি ফ্লেট গোটেইখিনি আছে, মই গোটেইখিনি কাগজ চালো, তাত গোটেইখিনি ডকুমেণ্টাৰী এভিডেঞ্চ আছে। আৰু তাৰ পিছতে পষ্টমৰ্টেমলৈ পঠিওৱা হৈছিল মৃত্যুৰ কাৰণ উলিওৱাৰ কাৰণে। আৰু পষ্টমৰ্টেম কৰিলে গোটেইখিনি কথা গম পোৱা যাব, কেতিয়া মৃত্যু হৈছিল, কি কাৰণ মৃত্যু হৈছে। এতিয়া জিএমচিএইচ কৰ্তৃপক্ষৰ দাবী, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হ'ব সকলো কথা।